তোমাক মোক ভাল পাব পাৰিবানে? এবাৰ কোৱা মানে এবাৰ কোৱা এবাৰ ভাল পোৱা বুলি কোৱা মই তোমাক বহুত ভাল পাওঁ এয়া যদি তুমি যে মাতিব কৈছিলা তুমি যদি মাজনী তুমি অকণ ভিতৰলৈ যোৱা তুমি বহা যদি তুমি বহা মাজনীয়ে কৈছে তোমালোকৰ সম্পৰ্কৰ কথা কিন্তু তুমি কি ভাবিছা এটা বিখ্যাত আইৰণ ফেক্টৰীৰ মালিকৰ জীয়েকক গাঁৱলৈ মই যে তাক ভাল পাওঁ আৰু তাইও মোক ভাল পায় তুমি ভাল পোৱা স্বাৰ্থত এটা চৰ্ত মানিব লাগিব চৰ্ত চৰ্ত তুমি সেইখন ঘৰ এৰি এইখন ঘৰত থাকিব লাগিব মানে ঘৰ যোৱাই পাৰিবা নহয় ঘৰ যোৱাই ঘৰ যোৱাই তুমি ৰাণী ঠাইলৈ এইখিনি কৰিব নোৱাৰিবা নেকি আমি দেখোন বহুতখিনি কৰিছো পাৰিম মই পাৰিবই লাগিব কাৰণ মই ৰাণীক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ গুড য়ং বয় গুড এইবিলাক লেখে লাভ নাই সি আৰু আমালৈ পাহৰিলে বাদ দে কিমান চিঠি দিলো নাই মই ভাল পাইছো নহয় এইবিলাক মিছাতে লিখিব নালাগে বাদ দে কাৰ হাতত দিবিনো এইবিলাক লিখি ল'ৰাটো চহৰলৈ যাব নহয় তাৰ হাততে দি পঠাইছে হয় নেকি এই দিব খুজিছ দে কিন্তু কিবা যে লাভ হ'ব মোৰ হলে মনে নকয় বাৰু মাক জীয়েক বুলি যি কৰ কৰ ঘৰত মানুহ আছে নে আছো সোমাই মই কাইলৈ চহৰলৈ যাম নহয় চিঠিখন দিওঁ ৰ'দালিয়ে ৰ'দ দে আলি কাটি জালি দিম বৰপিৰা পাৰি দিম তাতে বহি ৰ'দ দে ৰ'দালি মাকৰ তিনিডালি চুলি ৰ'দে গৈ পালে বিৰিণা তলি বাইদেউ আজি পইচা এটা পাম নেকি মানে মোৰ চলিবলৈ বৰ অসুবিধা আছে দেউতাৰো গাটো বেয়া মোৰ হাতত বিশেষ নাই কেইটামান দিম বাৰু গোটেইকেইটা দিব নোৱাৰিম আজি চিনেমাখন কিন্তু ৬টা বজাত আছে তুমি টিকেট বুকিং কৰিলা কৰিলো যতীন দা এইখন মায়ে দি পঠিয়াইছে মায়ে দি পঠাইছে তেনেহলে মই যাওঁ যতীন দা হাতত কি আনিছ বজাৰ অলপমান কৰি আনিছো টকা টিউচনৰ পৰা
কিমান দিন আৰু ছোৱালীজনীয়ে এনেকৈ ঘৰলৈ প্ৰচাৰ কৰি থাকিব? ভগৱানে যে এইবোৰ কিহৰ খেল চাইছে নহয়, গমকে নাপাওঁ। হে প্ৰভু, আৰু কিমান শাস্তি দিয়া। ল'ৰাটো কলচি গলে, সি অহা হলে অন্তত কিবা এটা হলহেঁতেন। নাই নাই, এইবোৰৰ কাণ খাৰি পিতা মা মই চহৰলৈ যাম নহয়, দাদা তালে। দাদা হয়তো আমাৰ চিঠিবোৰ পোৱাই নাই। তই চিন্তা কৰিব নালাগে। আপুনি চিন্তা নকৰিব, আমি সোনকালে উভতি কিন্তু লাভ হব যেন মোৰ মনে নকয়। যাব খুজিছ যা। মা যাব মাতিম জানো? মানুহ বা আছেনে নাই? মাতচোন। ৰ'ব আপোনালোকে, চিন্নাই জানাই এনেকে ক'ত কৰিবলৈ আহিছে? মই সোণৰ মাক। কোন সোণৰ কথা কৈছে? মই চিনি নাপাওঁ। এইখন ঘৰত যতীন বৰা নাথাকে জানো? মই যতীন বৰাৰ ভনীয়েক, মা। তুমি মোৰ বোৱাৰী নহয় জানো? মই যতীনৰ পত্নী হয়, আপোনালোকৰ বোৱাৰী নহয়। আপোনালোকৰ নিচিনা থাৰ্ড ক্লাছ মানুহবোৰক মই কেতিয়াও শাহু বুলি চিনাকি দিব নোৱাৰো। আৰে মোৰ এটা ষ্টেটাছ আছে। কি? আপোনালোকৰ নিচিনা মানুহবোৰে ল'ৰা ছোৱালী কুকুৰ মেকুৰীৰে জন্ম দিবহে জানে, কিন্তু কেনেদৰে পোহপাল দিব লাগে সেইটো বোলে নাজানে। পাৰা যদি পুনক এবাৰ দেখা কৰিব দিয়াচোন। নো নেভাৰ। যতীন এতিয়া নতুন কনষ্ট্ৰাকশ্যনৰ কামত গৈছে, সি এতিয়া আপোনালোকক অযথা টাইমো দিব নোৱাৰে। আপুনি এইবোৰ কি কৈ আছে জানেনে? মই মোৰ নিজৰ দাদাক লগ কৰিব আহিছো। এগৰাকী মাতৃয়ে নিজৰ সন্তানক লগ কৰিব আহিছে, তাক আপুনি বাধা দিবলগীয়া কোন? মই তেওঁ পত্নী হয়। তুমি আকৌ তাক লগ পোৱা কেইদিনমানহে হৈছে। মই আকৌ তাক কোলাত লৈ ডাঙৰ কৰিছো নহয়। চোৱাচোন মাতি দিয়া গৈ। অহ, আপোনালোকক আৰু কিমান বুজাব লাগে? আপোনালোক ভালে ভালে ইয়াৰ পৰা ওলাই যাওক। মা, তই কাৰ ওচৰত ইমান সৰু হৈ আহিছ? এইবোৰ মানুহ নহয়। ধন সম্পত্তি টকা পইচাৰে এহেঁতি সকলো অন্ধ হৈ পৰিছে। আপুনি কাৰ আগত কথা কব আহিছে? সি মোৰ দাদা হয়। সৰুৰ পৰা একেলগে খেলি ডাঙৰ হৈছো। এইজনী মায়ে আমাক তুলি তালি ডাঙৰ দীঘল কৰিছে, আৰু আপুনি বাস্তাৰ্ড, ওলাই যায় ইয়াৰ পৰা। যাম, মাত্ৰ এটা কথাই কৈ থৈ যাম। তুমিও এদিন কান্দিবা। এইখন ঘৰ তোৰ খুটাৰৰ ঘৰ নহয়, বুজিছ? এইখন মোৰ ঘৰ হয়, মোৰ ঘৰ। আৰু কোনোদিন এইখন ঘৰত ভৰি দিবলৈ নাহিবি।
পাৰে যদি মোক টকা কেইটামান দিয়কচোন ঘৰত মানে চলিবলৈ বৰ টান হৈছে চোৱা তোমাক মই কেনেকৈ পইচা দিম আগতেও তুমি নি থৈছা ঘৰত মাতি মোৰ হাতত বন্ধকত আছে আৰু তোমাক এতিয়া পইচা দিব নোৱাৰো ন আকৌ বিচাৰি যদি পাৰে কেইটামান মানে তোমাৰ মাটি গোটেই ঘৰটোৱে বন্ধকত আছে আৰু কেইটামান সেইটো খুলিব নোৱাৰিলে তোমাৰ ঘৰে যাব হয় নেকি তেনেহ'লে আহিছো যদি পাৰে মোক মানে যেনে তেনে কেইটামান হ'ব দিব নোৱাৰো বুলি আপুনি যাব ভাঙি গ'ল চিঙি গ'ল সকলো হেৰাই গ'ল মৰমৰে ঘৰখন পলকতে ভাঙি গ'ল কি যে বিধাতাৰে মায়া হলো অকলশৰীয়া জীৱন চাগে এনেকুৱা জীৱন চাগে এনেকুৱা ভিক্ষাৰী মই আকৌ যদিনৰ মাক আৰু ভৈনীয়েক অহা যেনহে পাইছিলো ভিতৰৰ পৰা শুনি আছিলো যে সঁচা কথা কওঁ কোন আহিছিল আহা মই তোমাক কিমান ক'ব লাগে ভিক্ষাৰীটো গৰাকীয়ে আহিছিল তই মুখ মেলিলেই মই তোৰ অন্তৰৰ কথা বুজি পাওঁ সঁচা কথা কবিনে যদিনৰ মাক আৰু ভৈনীয়েকে আহিছিল মই সিহঁতক ঘৰৰ পৰা উলিয়াই পঠালো কি সিহঁতক মই উলিয়াই পঠাইছো সিহঁতৰ নিচিনা থাৰ্ড ক্লাছ মানুহবোৰৰ লগত মই কেতিয়াও থাকিব নিবিচাৰো আৰু যদিনো থকাটো মই নিবিচাৰো তোৰ যে দেউতাক দেখিছ দেউতাও আগতে গাঁৱলীয়াই আছিল কিন্তু মই তেওঁক ভাল পাইছিলো এই কাৰণে নহয় তেওঁ ঘৰৰ মাক দেউতাকক মই সন্মান কৰা নাছিলো বৰঞ্চ তেওঁলোকক আনি মোৰ ঘৰত ৰাখিছিলো মই শ্ৰদ্ধা ভক্তি কৰিছিলো কাৰণ এই শিৰত যে পিন্ধিছো সেন্দুৰখন সেইখন তেওঁলোকৰে নাম তই ডাঙৰ ভুল কৰিলি ভুল কি ভুলৰ কথা কৈছ মাজনী আজি যদিনৰ মাক আৰু ভৈনীয়েক আহিছিল মই ঘৰৰ পৰা উলিয়াই পঠালো ভাল কাম কৰিলা আপুনিও মই যিখিনি কষ্ট খাইছো সেইখিনি কষ্টতে ছোৱালীজনীয়ে নেখায় সেইকাৰণে যদিও মই ঘৰ জোৰ ৰাখিছো কিন্তু তুমি পাহৰি গৈছা যে তুমিও এদিন গাঁৱলীয়া আছিলা দীঘা তুমি মই আজি কবই লাগিব তুমি কোৱা ভুলটো আজি এই ছোৱালীজনীও কৰিব ওলাইছিল নাপাহৰিবা তুমিও এদিন এই চহৰলৈ আহিছিলা আৰু মোৰ প্ৰেমত পৰিছিলা কিন্তু মোৰ মা দেউতাই তোমাৰ মোৰ ঘৰত ঘৰ জোৰাই পতা নাছিল বৰঞ্চ তোমাৰ মা দেউতাক ফুটপাথৰ পৰা আনি মোৰ ঘৰত সংস্থাপন দিছিল চিন্তা কৰি কি কথা কৈ আছা ছোৱালীজনী আগত অনচয় এক কথা নকবা যদি কবই নালাগে তেন্তে তুমি বাৰে বাৰে এইটো ভুল কিয় কৰি আছা যদিনৰ পঠিয়াই দিয়া তেওঁৰ ঘৰলৈ আৰু যদিনৰ পত্নী হিচাপে এও ল'ব লাগিব মা কি পৰিস্থিতিটো একেবাৰে গৰম দেখিছো যে কি হৈছে ৰাণীকে সোধা হৰা ভিতৰলৈ আহা আহিল সি কি ক'লে কিবা দিলে নেকি সি বহুত গালি পাৰিলে গালি পাৰিছে এতিয়া কি কৰিম বুলি ভাবিছ
সিদ্ধান্ত এটা লৈয়ে পেলাইছো। সিদ্ধান্ত যা যি সিদ্ধান্ত লকে যা মা ল সকলো হেৰাই গ'ল মৰমৰে ঘৰখন পলকতে ভাঙি গ'ল কি যে বিধাতাৰে মায়া সৰু অকলশৰীয়া জীৱন চাগে এনেকুৱা জীৱন চাগে এনেকুৱা কি হ'ল মা বহুত খঙত থকা যেন দেখিছো কি হ'ব আৰু তোমালোকৰ দৰে ভিক্ষাৰী পৰা পাগাত কৰিলে এনেকুৱাই হ'ব নিশ্চয় বা এইখন তোমাৰ ঘৰ নহয় মোৰ ঘৰ ইয়াত তোমাৰ ৰাজত্ব নচলে মোৰ চলিব ঘৰলৈ মা আৰু ভণ্টি আহিছিল মই সিহঁতক ঘৰৰ পৰা গতিয়াই পঠালো সেইবাবে মায়ে মোৰ লগত কাজিয়া কৰিছিল কি মা আৰু ভণ্টি আহিছিল আহিছিল মই উলিয়াই পঠাই দিছো কিন্তু তুমি কিয় তেনেকুৱা কৰিলা মই সিহঁতৰ লগত সম্পৰ্ক ৰাখিব নিবিচাৰো আৰু তুমিও সম্পৰ্ক ৰখাটো মই নিবিচাৰো আৰু যদি ইমানেই মাহঁতৰ প্ৰতি দৰদ উপজিছে দুৱাৰ খোলা আছে ওলাই যাব পাৰা যাও যাও ৰাণী মই যাম আজিলৈকে মই বহুত হেৰুৱালো বহুত মাৰ মৰম হেৰুৱালো ভণ্টিৰ কাজিয়াবিলাক হেৰুৱালো আৰু দেউতাই মূৰত হাত বুলাই দিয়ে সেই এটা এটা মুহূৰ্ত হেৰুৱালো মই যাম সেই মুহূৰ্তবিলাকৰ ওচৰলৈ বুজিছা ৰাণী সেই মুহূৰ্তবিলাক তোমালোকৰ এই ধন টকা পইচা কিনিব নোৱাৰি মই যোৱাৰ লগে লগে সেন্দুৰখন মচিলে পেলাবা এই সেন্দুৰখনৰ মূল্য তুমি বুজি নাপালেও মই বুজি পাব মই মা-দেউতা
মই তোক বৰ মৰমেৰে ডাঙৰ দীঘল কৰিছো ভবা নাছিলো আজি যে এনেকুৱা এটা দিন আহিব পাপা তুমিও দেউতাই আজি বুজি পাইছে তই যে হীৰাক সেন্দুৰ লৈছ সেইখন জটিলৰ কাৰণে নহয় জানো যা মাজনী জটিলৰ মাক দেউতাকক কৈ ক্ষমা খুজিছিল কিজানি তোক ক্ষমা কৰি দিয়ে বল মাজনী যাম পাপা মই তেওঁলোকক ভৰিত ধৰি ক্ষমা বিচাৰিম আৰু যদিও ক্ষমা কৰি নিদিয়ে তাতে থাকিম কাৰণ এজনী ছোৱালীৰ বাবে এইখন আপোন ঘৰ নহয় সেইখনহে আপোন ঘৰ আহা পাপা বল মাজনী দেউতা হাতত কি আনিছ কেতিয়াবা মিঠাই আনিছো দেউতা দেউতা ভণ্টিহঁত ক'ত আছে দেউতা আছে ভিতৰতে আছে ৰবি তোৰ এই মিঠাই কেইটাৰ পৰিৱৰ্তে যদি তই আজিৰ পৰা দুদিনমান আগত কেইটামান ভাত আনিলিহেঁতেন নহয় তেতিয়াহ'লে তেতিয়াহ'লে কি দেউতা তেতিয়া মই বহুত কিবা কিবি হেৰুৱাৰ পৰা মই ৰক্ষা পালোহেঁতেন তাৰমানে যা ভিতৰলৈ যা চব গম পাবি যা যা ভিতৰলৈ যা ভণ্টি মা ভণ্টি দেউতা এইবিলাক কেনেকৈ হ'ল দেউতা মাৰে ভনীয়েৰে তোক লগ কৰিবলৈ চহৰলৈ গৈছে বোৱাৰীয়ে বোলে তেহেঁতক ঢেৰ কিবা কিবি কৰি উভতাই পঠালে আচলতে সিহঁতে তোৰ ওচৰত পইচা বিচাৰি যোৱা নাছিলে এই গৈছিলে কেইটামান ভাত বিচাৰি তই বুজিয়ে নাপালি সেইকাৰণে আহি সেয়া যা এতিয়া তই অনা মিঠাইৰে আনন্দ কৰ গৈ আনন্দ কৰ এই যা সেয়া মাৰকে ভনীয়েৰকে তুলসীৰ তললৈ উলিয়াই আনি কৈছা মই অকলশৰে নোৱাৰিলো অন্ততঃ জন্ম দিয়া মা বুলি সেইখনটো কৰিব পাৰিবি নহয় নে সেইখন মই কৰিব লাগিব দেউতা দেউতা লুচুবি তোৰ লিখীয়া ল'ৰাই মোক নুচুবি যা যা তই তোৰ মাৰক যিখিনি কৰিব লগা আছে সেইখিনি কৰগৈ আৰু এটা কথা মনত ৰাখিবি জীৱনত কেতিয়াও তোৰ যে এটা দেউতা আছে সেই কথা মনলৈ নানিবি যা দেউতা মই পাহৰি গৈছো মোৰ যে এটা সন্তান আছিল তই পাহৰি যাবি তোৰ যে এটা দেউতা আছিল মই পাহৰি যাম মোৰ যে এটা
যে এটা সন্তান আছিল যাক মৰম কৰিছিলো এইখন হাতত উঠাই মই গাঁৱে গাঁৱে লৈ ফুৰিছিলো কুলাংগাৰ সন্তানে মাক আৰু ভনীয়েকক হত্যা কৰিব পাৰে সি মোৰ কেতিয়াও সন্তান হ'ব নোৱাৰে সি কেতিয়াও মোৰ সন্তান হ'ব কেতিয়াও নোৱাৰে হে প্ৰভু জীৱনত কাকো যেন মোৰ লিখীয়া হত ভগা সন্তানৰ পিতৃ কাকোৱেই নকৰা প্ৰভু তুমি কাকোৱেই নকৰা দেউতা দেউতা মই আধুনিকতা পোচাকযোৰ পিন্ধি পাহৰি পেলাইছিলো দেউতা পাহৰি পেলাইছিলো মই পিতৃ মাতৃ নাই কি বস্তু দেউতা মই বুজিবই নোৱাৰিলো দেউতা মোক মাফ কৰি দিব দেউতা ক্ষমা তোক ক্ষমা কৰি দিব লাগে এই তোৰ মাজনে মৰাৰ আগে আগে মোক কি কৈছিল জানো মাত্ৰ এবাৰ যদি তোৰ মুখখন চাব পাৰিলেহেঁতেন তাই বোলে শান্তিত মৰিব পাৰিলেহেঁতেন মাৰো ক্ষমা খুজিকে আৰু ভনীৰকো ক্ষমা খুজিবি তাই বৰকৈ দাদা দাদা বুলি মাতি সেই মজিয়াতে চপটাই মৰি আছিলো আৰু মই ইয়াতে বহি আছিলো কিন্তু তই এবাৰলৈ নাহিলি ন মাৰে জানে তাৰে ওচৰত ধাৰ লৈছিলো সেই মানুহবিলাকে আহি বৰকৈ কথা শুনাইছিল মায়েনো কি কৰিব মই যে কামলৈ যাব নোৱাৰা হলো বেচিবলৈ একো নাই এই যে মই থকা এই ঘৰ মাটিখিনি দেখিছ এইখিনিও বন্ধকত দিলো আৰু হয়তো দুদিন পাছত ময়ো মাৰৰ দৰে কিবা এটা খাই যাবগৈ লাগিব দেউতা নাই নাই দেউতা আৰু কি কৰিবা আজি বহু দিনৰ পৰা কামলৈ যাব পৰা নাই নহয় ভনীৰ জৰিয়ে লোকৰ ঘৰে ঘৰে টিউচন কৰি যিকেইটা পইচা পাই চলি আছো আৰু সেইকেইটাৰে শেষত এয়াইতো শেষ উপায় নহয় এতিয়া এইবিলাক কথা পতাৰ সময় নহয় বল মাৰ ভনীৰক নতুনকৈ কাপোৰ এসাঁজ পিন্ধাই সৎকাৰ কৰোঁগৈ বল এই দুপাত ল তাইৰ বিয়াৰ কাৰণে মই বনাইছিলো এইকেইপাত সেইদিনা বন্ধকত দিছিল মই তাইলৈ বুলি সাঁচি ৰাখিছিলো ৰাতিপুৱাই গৈ লৈ আহিছোগৈ আন নহলো তাইক মই বিয়াত পিন্ধাব নোৱাৰিলো চিতাতটো দি পঠাব পাৰিম নহয় তাইক লগতে দিলে এইবোৰ
মোৰ আৰু এই ছোৱালীজনীৰ ভুলৰ কথা আমি গম পাইছোঁ আৰু এই ছোৱালীজনীক মাফ কৰি দিব নোৱাৰেনে আৰু আপোনালোকৰ বোৱাৰী বুলি আঁকোৱালি ল'ব নোৱাৰেনে ডাঙৰীয়া আমিবিলাক হ'লো দুখীয়া মানুহ আপোনালোকৰ দৰে ডাঙৰ ডাঙৰ ঘৰৰ বোৱাৰীক কেনেকৈ এইখন ঘৰত সোমোৱাই ৰাখিম বাৰু হ'লেও আপুনি কৈছে যেতিয়া তাইৰ ওপৰত মোৰ অকণো খং উঠা নাই নহয় মোৰ খং উঠিছে ইয়ালৈ যিটো সন্তানে মাকৰ বুকুৰ উমৰ কথা পাহৰি গ'ল ভনীয়েকৰ মৰমৰ কথা পাহৰি গ'ল তালৈ খং উঠিছে একো নাই দিয়ক ডাঙৰীয়া তাই যদি সন্মতি দিয়ে মই ভাবিম আজি যিজনী ছোৱালীক মই হেৰুৱালো সেই ছোৱালীজনী আপোনাৰ ছোৱালীৰ ৰূপত মোৰ ঘৰলৈ আহিছে বুলি আপোনাক মই বহুত বহুত ধন্যবাদ দিছোঁ আহা মাজনী মোক ক্ষমা কৰি দিয়ক দেউতা মোৰ কাৰণে আপোনালোকৰ যথেষ্ট ক্ষতি হ'ল মই আপোনালোকৰ ল'ৰাক আপোনালোকৰ বুকুৰ মাজৰ পৰা লৈ গৈছিলোঁ আজি মই আপোনাৰ ল'ৰাৰ লগতে ময়ো এইখন ঘৰলৈ উভতি আহিছোঁ মোক বোৱাৰী ৰূপে আঁকোৱালি লওক দেউতা মোক নালাগেও বোৱাৰী বল মৃতকক সেৱা কৰাটোহে পূৰ্ণ কাম এতিয়া মৃতকক সেৱা কৰিব লাগে বল বল